হেল্ল' দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল। আকৌ আহিলোঁ নতুন ভিডিঅ'টো হৈছে একদম ইণ্টাৰেষ্টিং ভিডিঅ' বন্ধুসকল। একচুৱেলি অকল আমাৰ ইয়াত বুলি নহয়, প্ৰতিটো ডিষ্ট্ৰিক্টত, প্ৰতিটো জিলাত, ভাৰতবৰ্ষৰ সকলো ঠাইতে দুটা একদম আপোনাৰ মই কৈ দিছোঁ দুৰ্গা পূজাত দুটা বস্তু পপুলাৰ বস্তু দুটা ওলায় সকলো ৰাস্তাত, আৰু মানুহখিনিও একচুৱেলি লয়। তো বলক বন্ধুসকল, সেই দুটা বস্তু কি বস্তু পপুলাৰ বস্তু ওলায় অকল দুৰ্গা পূজাতে ওলায়, আৰু সেই বস্তু দুটা মানুহে লয়, ঘৰলৈ লৈ যায়, আৰু কিছুমান ধৰি লওক ক'ৰবাত ফুৰিবলৈ গ'লেও লৈ যায়, কিনে, আৰু সৰু ল'ৰা ছোৱালীকতো লাগে। তো বলকচোন বন্ধুসকল, কি দুটা পপুলাৰ বস্তু আপোনালোকক দেখুৱাব চেষ্টা কৰিম, আৰু আমাৰ যোৰহাটবাসী ৰাইজসকললৈ আৰু যোৰহাটৰ বাহিৰত থকা সকলো ডিষ্ট্ৰিক্টৰ ৰাইজলৈ মই দেখুৱাব বিচাৰিছোঁ। ভিডিঅ'ত থকা বন্ধুসকল বহুত মজা লাগিব, আৰু ভিডিঅ'টো বৰ ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব। দুটা পপুলাৰ বস্তু কি বলক বন্ধুসকল দেখুৱাব চেষ্টা কৰিম। তো বলক বন্ধুসকল বেছি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ত থাকক বন্ধুসকল, আৰু সেই পপুলাৰ দুটা বস্তু কি বলক মই দেখুৱাই আছোঁ আপোনালোকক, আৰু আপোনালোকে ভিডিঅ'টো থাকক আৰু চাই থাকক বন্ধুসকল। বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল। এয়া বন্ধুসকল, আহি পালোঁ। আপোনালোকক কৈছিলোঁ যে দুৰ্গা পূজাত ওলোৱা পপুলাৰ বস্তু দুটা কি। তো বলক বন্ধুসকল মই দেখুৱাব চেষ্টা কৰিম আপোনালোকক। ভিডিঅ'ত থাকক বন্ধুসকল। তো বলক পপুলাৰ বস্তু দুটা কি আপোনাক দেখুৱাই আছোঁ, আৰু চাই থাকক বন্ধুসকল, বহুত মজা লাগিব, ইণ্টাৰেষ্টিং ভিডিঅ'। তো চাই থাকক পপুলাৰ বস্তু দুটা কি মই দেখুৱাই আছোঁ। এয়া বন্ধুসকল চাওক, পপুলাৰ বস্তু দুটা হৈছে সৰু ল'ৰা ছোৱালীৰ খেলনা পাতি, খেলনা এইবোৰ আপোনাৰ খেলনা বস্তু, আৰু এটা আছে জেলেপী দোকান। তো বলকচোন বন্ধুসকল, এই খেলনা বস্তুখিনি এটা ভিডিঅ' কৰোঁ, আৰু কৰি মেলি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তো বলকচোন আগলৈ যাওঁ বন্ধুসকল, দেখিছে বন্ধুসকল। আৰু এটা হৈছে জেলেপী দোকান, এটা হৈছে খেলনা পাতি দোকান, আৰু এটা হৈছে জেলেপী দোকান। দেখিছে বন্ধুসকল, ধুনীয়া লাগিছে। এয়া হৈছে আমাৰ দুৰ্গা পূজাত ওলোৱা পপুলাৰ দুটা বস্তু হৈছে, এটা সৰু ল'ৰা ছোৱালীৰ খেলনা বস্তু, আৰু এটা আছে জেলেপী দোকান। দেখিছে বন্ধুসকল, ধুনীয়া লাগিছে। তো বলকচোন এফালৰ পৰা দেখুৱাই গৈ থাকোঁ। দেখিছে বন্ধুসকল, এইবোৰ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খুলিছে দোকানখন। বলক আগলৈ গৈ থাকোঁ। দুটা বস্তু পপুলাৰ বন্ধুসকল আমাৰ দুৰ্গা পূজাৰ উপলক্ষে একচুৱেলি ওলায়। এটা হৈছে খেলনা সৰু ল'ৰা ছোৱালীৰ খেলনা বস্তু, আৰু এটা হৈছে আপোনাৰ জেলেপী দোকান। দেখিছে বন্ধুসকল, ধুনীয়া লাগিছে। দেখিছে বন্ধুসকল, বলকচোন আগলৈ যাওঁ, আগলৈ গৈ মেলি আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম। কোনোবা এজনক পাৰিলে সুধিম বন্ধুসকল। এয়া চাওক, দুৰ্গা পূজাত মাত্ৰ দুটা বস্তুৱে ওলায় বন্ধুসকল। এটা হৈছে খেলনা বস্তু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে, আৰু এটা হৈছে জেলেপী দোকান। দেখিছে বন্ধুসকল, এয়া হৈছে আমাৰ যোৰহাটৰ জেবি ৰোডৰ দোকানী সন্থাৰ দুৰ্গা পূজা উপলক্ষে খোলা দোকানসমূহ। এই যে খেলনা পাতি দোকান আৰু পুতলা দোকান। তো বলক বন্ধুসকল, অকণমান আগলৈ যাওঁ আৰু দেখাব চেষ্টা কৰিম। এই দুটা বস্তু পপুলাৰ বস্তু বন্ধুসকল। এয়া চাওক, ধুনীয়া লাগিছে বন্ধুসকল, সৰু ল'ৰা ছোৱালীৰ কাৰণে। দেখিছে বন্ধুসকল, সৰু ল'ৰা ছোৱালী লৈছে, আপোনাক কৈছিলোঁ এইবোৰ হৈছে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলনা বস্তু। আৰু আগলৈ দেখুৱাওঁ বলক বন্ধুসকল। এয়া চাওক, পুতলা খেলনা বস্তু। এই আমাৰ দুৰ্গা পূজাত দুটা বস্তু ওলোৱা পপুলাৰ বস্তু হৈছে বন্ধুসকল। এটা হৈছে খেলনা বস্তুখিনি, আৰু এটা জেলেপী দোকান। এতিয়া মই খেলনা বস্তুৰ দোকান দেখুৱাই আছোঁ, মাজে মাজে জেলেপী দোকানো দেখুৱাম বন্ধুসকল। দেখিছে বন্ধুসকল, ধুনীয়া লাগিছে। পুতলা দোকান এয়া চাওক বন্ধুসকল, আগতে আমি সৰু থাকোঁতে লৈছিলোঁ, ধুনীয়া লাগিছে বন্ধুসকল, মজা। খেলনা বস্তু কেনেকুৱা আছে, বজাৰ কেনেকুৱা চলি যায় ন? আৰু কেইদিনমান আছে হয়নে? আজিৰ পৰা ষ্টাৰ্ট হৈছেহে। ঠিকে আছে, বলক আগলৈ দেখুৱাওঁ। আৰু দেখিছে বন্ধুসকল, অকল দেখিব দুটা বস্তু পপুলাৰ দুৰ্গা পূজাত, খেলনা বাতি বস্তু দোকান, আৰু এটা হৈছে জেলেপী দোকান। দেখিছে
সৰু সৰু কেনেকুৱা হৈছে বজাৰ? আজি খুলিছোঁহে বাৰু। হ'ব, আছে টাইম আছে। হ'ব হ'ব, আহিব আহিব। ঠিক আছে বন্ধুসকল, ব'লক আগলৈ অকণ দেখাওঁ। বন্ধুসকল আমাৰ খেলনা অকল দুৰ্গা পূজাত অকল বন্ধুসকল দুটা বস্তু পপুলাৰ, এটা খেলনা বস্তু। ব্লগটোৰ নাম ব্লগৰ ইন্দ্ৰ নাইডু ব্লগ। হয় নি? হয়, ঠিক আছে বাৰু। ইন্দ্ৰ নাইডু ব্লগ চা পাই যাব। চাম বাই দিয়ক। অঁ, এই দুৰ্গা পূজাৰ বিষয়ে কিবা কয় নেকি আমাৰ যোৰহাটবাসী ৰাইজে? ভাল লাগিছে মানে, কেলে ইমান ধুনীয়া এটা পৰিৱেশ হৈছে মাখনত। হয়, গতিকে সকলো আহক। হয় সকলোৱে হয় হয়, দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল সুবিধা আপোনালোক। থাকিল সকলোকে দেই। ঠিক আৰু আছে, আহক, আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, লাইক কৰক, হয় একদম বেল আইকন দবাই দিয়ক। ঠিক আছে, ধন্যবাদ। আপোনাৰ চেনেল মই চাই থাকিম। ইন্দ্ৰ নাইডু ব্লগছ বুলি চাব পাৰিব ঠিক দেই, আছে, ছাবস্ক্ৰাইব কৰি দিব। হয় হয়। ঠিক আছে, ঠিক আছে বন্ধুসকল, মোৰ এজন ছাবস্ক্ৰাইব কৰা ফ্ৰেণ্ড এজনক লগ পালোঁ। তেখেতে অলপ উৎসাহ দিলে আৰু দুৰ্গা পূজাৰ শুভেচ্ছা দিলে। এইবিলাক বন্ধুসকল আৰু আগলৈ যাওঁ, গৈ মেলি আৰু দোকানবোৰ দেখাব চেষ্টা কৰিম বন্ধুসকল। এনেকৈ নিজৰ ছাবস্ক্ৰাইবৰ কৰা মানুহকেইজনক লগ পালে ভাল লাগিব। সেই চব বন্ধুসকল চশমা ওলাইছে ধুনীয়া ধুনীয়া। দুৰ্গা পূজাত ওলোৱা পপুলাৰ বস্তু বন্ধুসকল এইবোৰ। দুটা বস্তু পপুলাৰ, এটা হৈছে আপোনাৰ পুতলা দোকান সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে, আৰু এটা হৈছে মিঠাইৰ দোকান। দেখিছে বন্ধুসকল, মজা লাগিছে। ব'লক বন্ধুসকল আগলৈ যাওঁ, আপোনালোক যদি থাকোঁ বৰ মজা লাগিব। এয়া চাওক আমাৰ দুৰ্গা পূজা উপলক্ষে ধুনীয়া লাগিছে। কেনেকুৱা বজাৰ কেনেকুৱা? হোৱা নাই ন? এই হ'ব, ষ্টাৰ্ট হৈছে। কিমানৰ পৰা ষ্টাৰ্ট পুতলা? 150 পৰা। আহিম বাৰু। ঠিক আছে, বিক্ৰী কৰা। দেখিলে বন্ধুসকল, যাত্ৰা হোৱা নাই কিন্তু হ'ব। এয়া হৈছে আমাৰ যোৰহাটৰ জে.বি. ৰোডৰ দোকানসমূহ দুৰ্গা পূজা উপলক্ষে ওলাইছে। বন্ধুসকল মই কৈছোঁ, আমাৰ দুৰ্গা পূজা উপলক্ষে দুটা বস্তু পপুলাৰ, এটা হৈছে খেলনা পাতলি পুতলা, আৰু এটা হৈছে জেলেপী দোকান। ব'লক বন্ধুসকল আৰু অকণ আগলৈ যাওঁ। এয়া দেখক বন্ধুসকল, দেখিছে? এয়া চাওক, এয়া আছে জেলেপী দোকান, আপোনাক কৈছিলোঁ। দেখিছে বন্ধুসকল, জেলেপী। কেনেকুৱা বজাৰ কেনেকুৱা? জেলেপী বজাৰ ভাল? অঁ, জেলেপী কিমানকৈ বিকিছে কেজি? ঠিকে আছে, আহিম বাৰু। এয়া দেখিছে বন্ধুসকল, মই আপোনাক কৈছিলোঁ দুটা পপুলাৰ দোকান, এটা হৈছে জেলেপী দোকান আৰু এটা হৈছে চাওক বন্ধুসকল জেলেপী। দেখিছে? আৰু এটা হৈছে আপোনাৰ পুতলা দোকান। ব'লক বন্ধুসকল আৰু অকণ আগলৈ যাওঁ। এয়া চাওক বন্ধুসকল, পুতলা চব সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলনা পাতি বিক্ৰী কৰিছে বন্ধুসকল। জেলেপী দোকান এখন পালোঁ আৰু যাম আগলৈ। দেখিছে বন্ধুসকল, দোকান খুলিম বুলিয়ে খুলিছে বন্ধুসকল এবাৰ দুৰ্গা পূজা উপলক্ষে। এই আছে আমাৰ যোৰহাটৰ দুৰ্গা পূজা উপলক্ষে খোলা দোকানসমূহ, এইবোৰ খেলনা পাতিৰ দোকানসমূহ পুতলাৰ। দেখিছে বন্ধুসকল, তো ব'লক ভিতৰত অকণ আগলৈ যাওঁ। চাওক বন্ধুসকল, এয়া ধুনীয়া লাগিছে বন্ধুসকল। এইবোৰ পিষ্টলসমূহ ওলাইছে, আমাৰ আগত গুলি পিষ্টল ওলায়, আজিকালি এনেকুৱা পিষ্টল ওলাইছে। আৰু অকণমান আগলৈ যাওঁ। এয়া পুতলা দোকান। দেখিছে বন্ধুসকল, কেনেকুৱা বজাৰ কেনেকুৱা হৈছে? অঁ, হ'ব আৰু টাইম আছে। অঁ, বস্তুবোৰ সোনকালে সোনকালে লগাওক। এয়া আমাৰ যোৰহাটৰ জে.বি. ৰোডৰ এটা সুন্দৰ দৃশ্য বন্ধুসকল। দোকানীসমূহৰ দুৰ্গা পূজা উপলক্ষে খুলিছে, দেখক। আৰু মাত্ৰ দুটা বস্তু পপুলাৰ বন্ধুসকল এই দুৰ্গা পূজাত, এটা হৈছে পুতলা দোকান আৰু এটা হৈছে আপোনাৰ মিঠাইৰ দোকান, জেলেপী দোকান। জেলেপী, বুনিয়া ভুজিয়া, খুৰমা সেইবোৰ দোকান। এইবোৰ বন্ধুসকল আৰু অকণ দেখুৱাব চেষ্টা কৰিম। দেখিছে বন্ধুসকল, এইবোৰ AK-47
বহুত কিবা কিবি বন্দুক আছে বন্ধুসকল। এই চাওক কেনেকুৱা বজাৰ কেনেকুৱা? হ'ব টাইম আছে। বন্দুকবোৰ কিমানৰ পৰা ষ্টাৰ্ট হৈছে বন্দুক? হা এনেই সুধিছোঁ এই বন্দুকবোৰ কিমানৰ পৰা ষ্টাৰ্ট হৈছে? এইটো আপোনাৰ 1100 হ'ব, এইটো 1350 হ'ব। ঠিক আছে আহিম বাৰু। এইটো 1600। এইটো ন? ঠিক আছে আহিম বাৰু। ঠিক আছে আহিব। হ'ব চিন্তা কৰিব নালাগে, বিক্ৰী হ'ব, টাইম আছে, বিক্ৰী কৰি থাকক। দামবোৰ হিচাপত ল'ব, তেতিয়া ধৰি লওক কাষ্টমাৰ আৰু আহিব। ঠিক আছে বিক্ৰী কৰক হা। ঠিক আছে। বলক বন্ধুসকল, এয়া দেখিলে বন্ধুসকল আমাৰ এই যোৰহাটৰ জে.পি. ৰোডত খোলা দোকানসমূহৰ এটা ধুনীয়া দৃশ্য। আপোনালোকক মই কৈছিলোঁ দুটা আপোনাৰ দোকান পপুলাৰ হয় অকল দুৰ্গা পূজাত। এটা হৈছে পুতলাৰ দোকান খেলনাবাতি আৰু এটা হৈছে আপোনাৰ জেলেপী মিঠাইৰ দোকান। তো বলক বন্ধুসকল দেখুৱালোঁ আপোনাৰ আমাৰ জে.পি. ৰোডৰ, বলক অকণমান এ.পি. ৰোডৰ ফালে যাওঁ, তাতো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম জেলেপী দোকান আৰু পুতলাৰ দোকান। তো বলক বন্ধুসকল আগলৈ অলপ গুচি যাওঁ, আগলৈ গৈ থাকোঁ বন্ধুসকল, চাই থাকক বন্ধুসকল, বৰ মজা লাগিব। বন্ধুসকল দুৰ্গা পূজাত এইবোৰ বস্তু বেছিকৈ ওলাই বন্ধুসকল। এই চব ধুনীয়া লাগিছে আৰু দুৰ্গা পূজাৰ উপলক্ষে ওলাই বন্ধুসকল। তাৰপিছত এইবোৰ দেখা নাপাব, মজা লাগিছে। এইবোৰ অকণমান আগলৈ ওলাই যাওঁ। কেনেকুৱা হৈছে বজাৰ? ভাই বজাৰ কেনেকুৱা হৈছে? বজাৰ কেনেকুৱা হৈছে? বিক্ৰী কেনেকুৱা হৈছে? कैसा है बिक्री? ठीक है, होगा टाइम है ना, यात्रा भी नहीं हुआ है। हो जाएगा, टेंशन मत लेना। और कितने रुपए से स्टार्ट है सामान सब? कितने रुपए से है सामान? बहुत सारा। कितना पैसे से स्टार्ट है? 20 रुपये से स्टार्ट है। ठीक है आएगा। तो कहाँ से है? झारखंड से। अभी यहाँ कहाँ रहता है? यहाँ पर कहाँ रहता है? यहाँ पे बर्फ बिक्री का ठीक है बिक्री करो, टेंशन मत लो। ठीक है, और दुर्गा पूजा का शुभेच्छा रहा तुम्हारे। ठीक है বিক্ৰী কৰক। দেখিলে সুধিলোঁ বিক্ৰী হোৱা নাই এতিয়ালৈকে। চব বন্ধুসকল মই কৈছিলোঁ এয়া দুৰ্গা পূজাৰ মাত্ৰ দুটা বস্তু পূৰা ফেমাছ পপুলাৰ। এটা হৈছে আপোনাৰ দুৰ্গা পূজাৰ উপলক্ষে খেলনা বাতি আৰু এটা হৈছে আপোনাৰ জেলেপী দোকান। বলক চাই থাকক, দেখুৱাই থাকিম বন্ধুসকল, মজা লাগিছে। ফুলৰ এইখিনি দেখিছে। এটা হৈছে এই চব মই কৈছিলোঁ জেলেপীৰ দোকান দেখিছে, জেলেপী খুৰমা নিমকি এই গোটেইখিনি বিক্ৰী কৰিছে দেখিছে। কেনেকুৱা দাদা বজাৰ কেনেকুৱা? বজাৰ কেনেকুৱা হৈছে? হ'ব টাইম আহিছে, কিমানকৈ জেলেপী কিমানকৈ বিকিছে? জেলেপী কেজি কিমানকৈ? 200 টাকা পাইব। অঁ ঠিকে আছে, হ'ব বিক্ৰী কৰি থাকক। দেখিছে বন্ধুসকল এইবোৰ খুৰমা ধুনীয়া ভুজিয়া। সকলো বন্ধুসকল আগলৈ যাওঁ। এয়া চব দুৰ্গা পূজাত বন্ধুসকল দুটা বস্তু পপুলাৰ। এটা হৈছে মিঠাই দোকান মানে জেলেপীৰ দোকান আৰু এটা হৈছে পুতলাৰ দোকান। দেখিছে বন্ধুসকল এয়া চব পুতলাৰ দোকান। দেখিছে বন্ধুসকল ধুনীয়া লাগিছে। দাদা কেনেকুৱা বিক্ৰী কেনেকুৱা হৈছে? ভালে হৈছে, হ'ব চিন্তা কৰিব নালাগে, আহি আছে টাইম। ঠিক আছে কৰক, আহিম। দেখিছে বন্ধুসকল বলক অকণমান আগলৈ যাওঁ আৰু অকণমান। এই দুটা বস্তু পপুলাৰ মাত্ৰ আমাৰ এই দুৰ্গা পূজা টাইমতে ওলোৱা হয়। এটা হৈছে জেলেপী দোকান আৰু এটা হৈছে পুতলাৰ খেলা বাতি, সৰু ল'ৰা ছোৱালী খেলা। আৰু তাৰ মাজতে ওলাইছে এইবোৰ চব বন্ধুসকল কাপ প্লেট। এই যে বন্ধুসকল ঘৰুৱা সামগ্ৰীৰ বস্তু ওলাইছে তাৰ মাজতে। এতিয়া কেনেকুৱা হৈছে বিক্ৰী কেনেকুৱা? ভালে হৈছে, ঠিকে আছে দিয়ক। দুৰ্গা পূজা উপলক্ষে আমাৰ দুৰ্গা পূজাৰ মানে দুটা বস্তু পূৰা পপুলাৰ হয়। এটা হৈছে খেলনা বাতি আৰু এটা হৈছে আপোনাৰ মিঠাই দোকান জেলেপী দোকান। তেওঁলোক বলক বন্ধুসকল আৰু অকণ আগলৈ যাওঁ। দেখিছে বন্ধুসকল এইবোৰ আছে ঘৰুৱা সামগ্ৰীৰ বস্তু। এই আছে কাপ প্লেটৰ, মজা লাগিছে বন্ধুসকল। এইবোৰক অকণ আগলৈ যাওঁ, আগলৈ গৈ পেলাই আপোনাক দেখাব চেষ্টা কৰিম আৰু ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ দোকানীসমূহৰ বস্তুখিনি। এয়া হৈছে আমাৰ দুৰ্গা পূজাৰ উপলক্ষে
এটা ধুনীয়া মেলা হৈছে বস্তু বাহিনী লৈ সন্তবা দেখাব চেষ্টা কৰিম। এতিয়া বন্ধুসকল এই দুটা বজাৰ উপলক্ষে মানে দুটা বস্তুৱে পপুলাৰ বন্ধুসকল। এটা হৈছে সৰু ল'ৰা ছোৱালীৰ খেলনা বাতি আৰু এটা হৈছে আপোনাৰ আৰু আপোনাৰ মিঠাই দোকান। মিঠাই মানে আপোনাৰ জেলেপি, খুৰমা, নিমকি সেইখিনি দেখিছে বন্ধুসকল, মজা লাগিছে ক'বলৈ বন্ধুসকল। আৰু অকণমান আগলৈ যাব চেষ্টা কৰিম। এয়া চাওক জেলেপি দোকান, খুৰমা দোকান দেখিছে বন্ধুসকল। এই জেলেপি, খুৰমা এতিয়া কেনেকুৱা বিক্ৰী কেনেকুৱা হৈছে? চলি আছে ন? ঠিক আছে, দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। জেলেপি কিমানকৈ বিকিছে? 180 টকা 160 টকা। দেখিছে বন্ধুসকল, শুনিলে? তো আমাৰ দুৰ্গা পূজা দুটা বস্তু পূৰা পপুলাৰ, এটা জেলেপি দোকান, এটা আছে খেলনা বাতি। ঠিক আছে, বিক্ৰী কৰক। দেখিলে বন্ধুসকল, সুধিলোঁ তেখেতসকলক ক'লে এয়া এটা আৰু দোকান খুলিছে জেলেপি, খুৰমা দেখিছে। বলক অকণমান আৰু অকণমান আগলৈ যাওঁ। এয়া জেলেপি, খুৰমা দেখিছে বন্ধুসকল। জেলেপি, খুৰমা, বুনিয়া, নিমকি চব। এইবোৰ চেণ্ডেলৰ দোকান। বলক বন্ধুসকল অকণমান আগলৈ যাওঁ। এই আমাৰ যোৰহাটৰ আজি এটি ৰোডত বিক্ৰী কৰি থকা দুৰ্গা পূজা উপলক্ষে মেলা লাগিছে। ইয়াত দেখিছে পুতলাবোৰ বিক্ৰী কৰিছে, ধুনীয়া লাগিছে। বলক বন্ধুসকল আৰু অকণমান আগলৈ যাওঁ, মই দেখাব চেষ্টা কৰোঁ। বন্ধুসকল দুৰ্গা পূজাত মাত্ৰ এটা দুটা বস্তুৱে পূৰা পপুলাৰ, এটা আছে জেলেপি দোকান, এটা আছে আপোনাৰ পুতলাৰ দোকান। পূৰা দুৰ্গা পূজা পূৰা চলি আছে। মানে কাপোৰ মানে কাপোৰ লৈছে, পুতলা লোৱা মানে পুতলা লৈছে, তাৰপিছত এই মিঠাই লোৱা মানে মিঠাই লৈছে। দেখিছে বন্ধুসকল, ধুনীয়া লাগিছে বন্ধুসকল। বজাৰ কেনেকুৱা? ধুনীয়া আছে, ঠিকে আছে। হেৰি হ'ব, ভাল হ'ব, চিন্তা কৰিব নালাগে। ঠিক আছে, বিক্ৰী কৰক দেই। দেখিছে বন্ধুসকল, আমাৰ এই এটি ৰোডৰ খেলনা পাতি বিক্ৰী কৰা দাদাসকলক সুধিলোঁ এনে বজাৰ ষ্টাৰ্ট হৈছে বুলি কৈছে। বলক বন্ধুসকল অকণমান আগলৈ যাওঁ। আগলৈ হৈ পেলাই আৰু কিছুমান সুন্দৰ সুন্দৰ দৃশ্যবিলাক দেখাব চেষ্টা কৰিম। বন্ধুসকল আমাৰ দুৰ্গা পূজাত এই দুটা বস্তুৱে পপুলাৰ সকলো জেগাত। সৰু ল'ৰা ছোৱালী খেলা খেলনা বাতি আৰু তাৰ আৰু খাদ্য হৈছে আপোনাৰ জেলেপি। দেখিছে বন্ধুসকল, এয়া দেখক ধুনীয়া ধুনীয়াবোৰ আমি সৰুতে আগত ওলাইছিলোঁ। দেখিছে বলক বন্ধুসকল আৰু অকণ আগলৈ যাওঁ, দেখাব চেষ্টা কৰিম। দেখিছে বৰফ লাও বিক্ৰী কৰিছে, খেলনা পাতি দেখিছে বন্ধুসকল। বন্ধুসকল পূৰা গেছ দি পেলাই বিক্ৰী কৰিছে। বলক আৰু অকণ আগলৈ যাওঁ। বন্ধুসকল এয়া দেখিছে খেলনা পাতি দোকান। এই আমাৰ চব জেবি ৰোডত বিক্ৰী কৰা এই আমাৰ দুৰ্গা পূজাৰ যিটো ওলায় মেইন মিঠাই জেলেপি, বুনিয়া, ভুজিয়া দেখিছে বন্ধুসকল। কেনেকুৱা বজাৰ কেনেকুৱা হৈছে? হৈছে ন? আছে, টাইম আছে। আৰু জেলেপি কিমানকৈ বিক্ৰী কৰি আছে কেজি? ঠিকে আছে হ'ব, এটা হিচাপত ল'ব। ঠিক আছে, বিক্ৰী কৰক আৰু দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল দেই। ঠিক আছে, এয়া দেখিলে বন্ধুসকল আমাৰ দুৰ্গা পূজাৰ যিবোৰ পপুলাৰ মিঠাই জেলেপি, বুনিয়া, ভুজিয়া সেইবোৰ ওলাই দেখিছে বন্ধুসকল। ঠিক আছে বন্ধুসকল, বলক এই বনাই আছে দেখিছে আৰু অকণমান আগলৈ যাওঁ। তেওঁক দুৰ্গা পূজা টাইমত ওলাই খেল দেখিছে। আগতে আমি খেলিছিলোঁ, পাহৰি গৈছিলোঁ, এতিয়া দেখিছোঁ ধুনীয়া খেল, ৰিং খেল মজা লাগিছে বন্ধুসকল। ৰিং খেল আগত খেলিছিলোঁ, এইটো বন্ধ হৈ গৈছিলে, এতিয়া ওলাইছে। কেটকা কেটকা কৰিছে নহয় ৰিং কেইটকা ৰিং? 10 টকাত দেখিলে বন্ধুসকল, 10 টকা চাৰিডাল, আগত 10 টকাত 10ডাল আছিলে আমাৰ টাইমত। দেখিলে বন্ধুসকল বলক মজা লাগিছে, আগৰ কথা মনত পৰি গৈছে। আৰু অকণমান আগলৈ যাওঁ বলক বন্ধুসকল। দেখিছে ফুলগছ বন্ধুসকল।
লাগতে বিকিছে কেনেকুৱা বজাৰ কেনেকুৱা বজাৰ বজাৰ কেনেকুৱা হৈছে ঠিকে আছে দেখি থাকক দেখিলে বন্ধুসকল ব'লক আৰু অকণ আগলৈ যাওঁ অকল ধুনীয়া ফুলদানি বিক্ৰী কৰিছে ঘৰত সজাবৰ কাৰণে ধুনীয়া ধুনীয়া ফুলদানি বিক্ৰী কৰিছে দেখিছে বন্ধুসকল মজা লাগিছে ভাল লাগিছে বন্ধুসকল ব'লক বন্ধুসকল আগলৈ যাওঁ এই দেখিলে বন্ধুসকল এই আমাৰ যোৰহাটতে জেবিৰত আৰু এডিঅ'ত পতা দুৰ্গা পূজা উপলক্ষে দোকানসমূহ দিয়া আৰু দুটা বস্তু পপুলাৰ আপুনি দেখিলে দুৰ্গা পূজাত এটা হৈছে জেলেপীৰ দোকান এটা হৈছে পুতলাৰ দোকান সৰু ল'ৰা ছোৱালীক বিক্ৰী কৰা তো ঠিক আছে বন্ধুসকল এই ভিডিঅ'টো চাই কেনেকুৱা পালে বন্ধুসকল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি বেছি ভাল লাগিছে বন্ধুসকল লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেললৈ বেলেগ বন্ধ পাৰিব ঠিক আছে বন্ধুসকল তো আজিলৈ আহিছোঁ আৰু নতুন দিলে আপোনালোক আহিম তেতিয়াহ'লে ভালদৰে থাকিব সুস্থ থাকিব আৰু মই ইণ্টাৰনেট ব্লগছৰ ফালৰ পৰা এই দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল আৰু আপোনালোকে ভালদৰে ঘৰৰ সকলো মানুহে শান্তিৰে থাকিব সেইটোৱে বিচাৰিছোঁ ঠিক আছে বন্ধুসকল আজিলৈ আহিছোঁ আৰু নতুন দিলে আপোনালোক আকৌ আহিম ভালদৰে থাকক ধন্যবাদ বন্ধুসকল